Hello friends, welcome back to my channel Pranami Entertain. So, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ৰেচিপি। আৰু মোৰ থাম্বনেইলটো দেখি চাগে আপোনালোকে নিশ্চয় গম পাইছে যে আজি কিবা এটা ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। পিছে মই ওলাই গৈছিলোঁ। ওলাই যাওঁতে লৈ আহিলোঁ অলপমান মাংস। ভাবিলোঁ আজি ৰাতিৰ সাজত আজি মাংস খাম আৰু এতিয়া গধূলি 7টা বাজিছে। ভাবিলোঁ আজি মাংসটো অলপমান বেলেগকৈ বনাওঁ আৰু এই মাংসটো কোনো এলাপেচা ধৰণৰ মাংস নহয় আজিৰ যোনটো ৰেচিপি আমাৰ, কাৰণ আজি আমাৰ এই মাংসটো এটা সপোনত দেখা এটা ডিছ হয়। আপোনালোকে যে ভাবিছে কিনো মই বকি আছোঁ সেইবোৰ, পিছে সঁচাকৈয়ে মোৰ কাজিন এগৰাকীয়ে তাই সপোনত দেখিলে এদিন। সপোনত দেখিলে এই ৰেচিপিটো, তাই মানে এইবোৰ বনাই মেলি মানে খুব ভাল পায়। চ' এদিন তাই সপোনত সেইটো দেখিলে যে এনেকুৱা এটা ডিছ এটা আছে মাংসৰ এটা। গতিকে তাই সেইটো আমাক আহি ক'লে যে এনেকৈ তেনেকৈ মই এটা সপোনত এটা দেখিছোঁ কেনেকৈ মাংসটো বনাব লাগে আৰু আজি মই সেইটো ট্ৰাই কৰিম। চ' তাই সেইটো ঘৰত ট্ৰাই কৰিলে আৰু খাবলৈ খুবেই টেষ্টি হৈছে বুলি আমাক মানে তাই জানিবলৈ দিছে। আৰু মই ভাবিলোঁ কিয়নো আজি তাইৰ সেই ডিছটো মই আজি ট্ৰাই কৰোঁ ঘৰত আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ। আৰু মোৰ সেই কাজিন হৈছে মিকি, তাইৰ আচল নামটো হৈছে দেৱাংগনা ভাৰদ্বাজ। তাইৰ এই ৰেচিপিটো হয়। গতিকে তাইৰ ৰেচিপিটো আজি আমি ট্ৰাই কৰিম। তেতিয়া বেছি দেৰি নকৰোঁ, বেছি কথা কৈ নাথাকোঁ, কাৰণ অলৰেডি 7টা বাজিলেই আৰু সেইটো চাগে বনাওঁতে মানে কিমান টাইম লাগেতো ঠিক নাই। সেইটো ফাৰ্ষ্ট এটেম্প হয়। গতিকে আহক ব'লক আজি আমি ট্ৰাই কৰোঁ। চ' ফ্ৰেণ্ডছ, এয়া হৈছে মোৰ বাইদেউ দুলুমণি শৰ্মা আৰু আজি আমাৰ ডিছটো এওঁ বনাব। চ' আজি আমাৰ এই ডিছটোৰ কাৰণে লাগিব বিলাহী, ইফালে নেহেৰু আৰু আদা, পিঁয়াজ, চুজি আৰু আটা বা ময়দা। মই ইয়াত আটা লৈছোঁ, আপোনালোকে এনেকৈ ময়দাও ল'ব পাৰে। আৰু মাংস লৈছোঁ আৰু মছলা, মাংসৰ কাৰণে যি মছলা লাগে আপোনালোকক সেয়াই, বহুত চিম্পল হয়। নিমখ, তেল, ৰিফাইন, জিৰা, এইখিনি। প্ৰথমে এটা কেৰাহীত অলপমান পানী গৰম হ'বলৈ দিব। তাৰপিছত মাংস আৰু কাটি থোৱা পিঁয়াজ, আদা, নহৰু এই সকলোখিনি একেলগে বইল কৰি দিব। এয়া আমি প্ৰথমে মাংসখিনি দি লৈছোঁ। তাৰপাছতে ইয়াত গোটেইখিনি আৰু যি কাটি থোৱা আছিলে বিলাহী আৰু নেহেৰু, আদা এই সকলোখিনি এনেকৈ বইল কৰি ল'ব অলপমান পানীত। আৰু কেইটামান পিঁয়াজ, নহৰু, আদা এনেকৈ কেঁচাই ৰাখি থ'ব পেষ্ট বনাবলৈ। আৰু এতিয়া ভালকৈ লৰাই পানীখিনি অকণমান নিমখ দিব। নিমখ অলপমান দি সেইখিনি ভালকৈ উতলিবলৈ দিয়ক। এতিয়া আটাখিনি এটা বহল বাচন এটাত লৈ ল'ব আৰু তাত যি মছলা আছে, চিকেন মছলা, এইফালে মানে মাংসত যি মছলা লাগে সকলোবোৰ মছলা তাত এড কৰি দিয়ক, তাত মিক্স কৰি দিয়ক। তাৰপাছত অলপমান পানী, পৰিমাণ কিমান লাগে অলপমান পাতল হোৱাকৈ পেষ্টটো বনাই ল'ব। এইফালে আমাৰ মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি মাংসখিনিৰ বাদে বাকী যি আছিল বিলাহী, আদা, নেহেৰু গোটেইখিনি উঠাই ল'ম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত এই গোটেইখিনিৰে এটা পেষ্ট বনাই ল'ম। এয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি আচল কামটো আৰম্ভ কৰোঁ। এতিয়া ব'লক আমি এইবাৰ বনাবলৈ ষ্টাৰ্ট কৰোঁ। এটা কেৰাহীত অলপ তেল, ৰিফাইন দুয়োটা অলপ দি ল'ব। তাৰপাছত আমাৰ যিখিনি সিজাই থোৱা মাংস আছিল সেইখিনি আটা আৰু মছলাৰ মিক্স পেষ্টটো এনেকৈ অলপমান ডুবাই ল'ব। লৈ যিখিনি চুজি আছিল তাত অলপমান এনেকৈ টেপ কৰি ল'ব। এনেকৈ বনাই ল'ব।
মাংসৰ পিচকেইটা ডাঙৰ হ'লে বেছি ভাল হয়। তাৰপাছত এইদৰে ভাজি ল'ব মাংস পিচকেইটা। মই অলপমান হেল্প কৰি দিছোঁ আৰু। এয়া আমাৰ মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে এইটো চচৰ লগত পকৰা হিচাপতো খাব পাৰে। এতিয়া আমাৰ কেঁচা পিঁয়াজৰ নহৰু আদাৰ পেষ্টটো তেলত দি ল'লোঁ, ভাজি ল'লোঁ। মছলাখিনি তৈয়াৰ কৰি লওঁ। তাৰপাছত আমাৰ যিখিনি বিলাহী নহৰু পিঁয়াজ গোটেইখিনি পেষ্টটো ইয়াত ভাজি ল'ম একেলগে কেঁচাখিনিৰ লগত। ভালকৈ আমাৰ মছলাখিনি তৈয়াৰ কৰি লওঁ। ভালকৈ মিক্স কৰি ল'ব। অলপমান চচো দিব পাৰে। এতিয়া অলপমান পানী দিব। আমি যিখিনি মাংস সিজাই থৈ দিছিলোঁ পানীখিনি, মাংস সিজোৱা পানীখিনি সেইখিনি ঢালি দিব। অলপ উতলিবলৈ দিব। তাৰপাছত আমাৰ মাংসখিনি দি দিব। এয়া আমাৰ মাংস ৰেডি হৈ গৈছে। এয়া চাওক, বহুত দেখিবলৈ সুন্দৰ হৈছে। আৰু মই এতিয়া চাৰ্ভ কৰি লৈছোঁ। চ' কেনে পালে আজি আমাৰ এই ভিডিঅ'টো? মাংসটো সঁচাকৈয়ে খাবলৈ খুবেই টেষ্টি হৈছে। যদিও এইটো এটা সপোনত দেখা এটা ৰেচিপি হয়, আমি কোনো ধৰণৰ বেলেগ ইউটিউব চেনেল বা বেলেগ কোনো ভিডিঅ'ৰ পৰা আমি এই মানে প্ৰচেছটো আমি শিকা নাই। অলপ চলপ মিল আছে, তথাপিও একদম শুদ্ধভাৱে সপোনত যি দেখিছোঁ, মানে তাই যি ধৰণে কৈছে সেইধৰণে আমি আজি এই মাংসটো বনাইছোঁ। গতিকে এইটো সপোনত দেখা ৰেচিপি বুলিয়ে ক'ব লাগিব কিন্তু দেই। চ' মানে খুব ভাল লাগিছে খাই পেলাই। আৰু এই মাংসৰ এই ৰেচিপিটোৰ কাৰণে মই দেৱাংগনা ভৰদ্বাজ মিকিক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তুমি খুব ধুনীয়া এটা ডিছ এটা কৈ দিলা আৰু খাবলৈ খুব ভাল হৈছে। আৰু আপোনালোকেও ঘৰত এইটো ট্ৰাই কৰি চাব। যদি ভাল পাইছে আৰু যদি ভাল পায়, খাবলৈ ভাল পায়, তেন্তে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো আজি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব।